হেল্ল' মাৰ ঘৰত আহিব লগা হ'ল, হঠাতে আহিলোঁ আৰু আহিছোঁ যেতিয়া ভিডিঅ' নবনালে হ'ব জানো, সেইকাৰণে এটা ভিডিঅ' বনাই ল'লোঁ। এই এটা বস্তু দেখাই দিম দেই, ইয়াৰ পৰা এইটো জুম নেদেখিব পাৰে, ভালকৈ জুম কৰি দেখাই দি আছোঁ। এই সৰিয়হ ফুলি আছে। ভাত খাই দৌৰা চিষ্টাৰত কাপোৰ এযোৰ পিন্ধি আহিলোঁ ফটো উঠিবলৈ। আন্ধাৰে হ'ব হ'লে, আজিকালি ইমান জল্দি আন্ধাৰ হৈ যায়। আন্ধাৰে হ'ব এতিয়া, দুপৰীয়াৰ পৰা প্লেন কৰি বা আহি পেলাই সেইকাৰণে অকণমান লেট হৈ গ'লোঁ। এইফালে আছে আমাৰ লোকেশ্যনটো, কিমান ধুনীয়া লাগিছে। অ' মাই গড, দেখিছা? তোমাৰ ফালে আছে? হা আছে নাই তোমাৰ ফালে? এই আমাৰ ফালে কিন্তু নাই। ইয়াত আছোঁ, চোৱা কিমান ধুনীয়া লোকেশ্যন। অ' মাই গড ন, ইমান ধুনীয়া ন। আন্ধাৰ হোৱাৰ আগতে দৌৰা কেইটামান ফটো উঠি ল'লোঁ, ৰিলচ বনাব নোৱাৰিলোৱে। ইমান কষ্ট কৰি সাজি কাচি আহিছোঁ, না ফটো ভাল হৈছে না ৰিলচ বনাব পাৰিছোঁ, না একো নাই। আৰু এইফালে আমাৰ এই তাচুহঁতক চাওক, কি অৱস্থা গাইজ, কি হৈ গৈছে। এইফালে ফটো উঠি থাকোঁতে আন্ধাৰে হৈ গ'ল, ঘৰ গৈ আছোঁ। ব্লগ পাব দেই। ভিডিঅ'টো কেপচাৰ কৰি ৰাখিবলৈ 10 দিন মানে হ'ল, আজি এডিটিং কৰিবলৈ বহিছোঁ। এয়া আছিল নেক্সট ডে ভিডিঅ'। আজি আছিল মাহঁতৰ ঘৰত নখোৱা খানা আৰু আলহী আহিব, সেইকাৰণে চিকু বেটাৰ লগত মই বাটতে ৰৈ আছিলোঁ। আমাৰ তাচুৰ ব্ৰাদাৰ আহি গ'ল, ব্ৰ আহি গ'ল ন, কলিজা বেটা এইটো, কলিজা। হাঁহি দিয়া, হাই কৈ দিয়া, হাই চা বৰমাছ চা, একো নকয় চা, এইফালে চোৱা কোৱা। ৰ'দ পৰিছে ন, ৰ'দ পৰিছে। আলহী আহি পালে, আলহীক চাহ পানী দি পাছত আমি গোটেইকেইটা একেলগে কামত লাগি গ'লোঁ। সকলো নিজৰ নিজৰ কামত ব্যস্ত আছিলে। এইফালে আলহীকো এৰি দিয়া নাই, আলহীকো কামত লগাই দিছোঁ। আৰু আলহী নিজে কৈছে তেখেতে বনাব বুলি মাছ আৰু মাংসখিনি, তো তেখেতকো কামত লগাই দিছোঁ। ইয়াৰ ফালে আমি কলপাত কাটিব আহিছোঁ ভাত খোৱাৰ কাৰণে। আজি আমি কলপাতত ভাত খাম। আমি কলপাত কাটিলোঁ মই খাবৰ কাৰণে, বা আৰু মই এইবোৰ যোগাৰ কৰি আছোঁ। চিকেন খাব। কাৰ বিয়া পাতলো? বিয়া পাতলো বোলে আজি। কাৰ বিয়া? মোৰ বিয়া। খানা ৰেডি হৈ গ'ল, তাৰপিছত আমি গোটেইকেইটা একেলগে বাৰাণ্ডাতে বহি গ'লোঁ পাকঘৰৰ। আৰু আলহীক ভিতৰত দিছোঁ, আলহী বাহিৰত খাব লাজ কৰে, সেইকাৰণে আলহীক ভিতৰতে দিছোঁ। আৰু বাকী আমি গোটেইকেইটা আগতে আমি পাতকেইখন ৰেডি কৰি লৈছোঁ, তাৰপিছত গোটেইকেইটা বহি একেলগে খালোঁ। খাই বৈ মই ঘৰলৈ গুচি আহিলোঁ।